তাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিক বন্ধুসকল, জয়তে আপোনালোক সকলোলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। 2021 বিধানসভা সাধাৰণ নিৰ্বাচনৰ 57 নং ৰঙিয়া বিধানসভা সমষ্টিত ইতিমধ্যে সন্মিলিত ঐক্যমঞ্চৰ দ্বাৰা সমৰ্থিত হৈ মই নিৰ্দলীয় হিচাপে যোৱা 11 তাৰিখে মনোনয়ন দাখিল কৰিছোঁ ৰঙিয়া এছডিঅ শিবিৰৰ তাত। আৰু ইতিমধ্যে মই সমষ্টিবাসী বিভিন্ন স্তৰৰ ৰাইজৰ মই যথেষ্ট সমাদৰ পাইছোঁ। কিন্তু মই আজি এই সংবাদমেলখন এইকাৰণে পাতিব লগা হ'ল যে আপোনালোকৰ সংবাদ মাধ্যমৰ এটা ব্যক্তিগত চেনেলত যোৱাকালি মই প্ৰত্যক্ষভাৱে দেখিলোঁ যে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তন ইএম মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই মোক উদ্দেশ্যি কিছুমান বক্তব্য ৰাখিছে আৰু এটা সম্প্ৰদায়ক আহ্বান জনাইছে, অৰ্থাৎ মুছলিম সম্প্ৰদায়ক তেওঁ আহ্বান জনাইছে যে মই বিভ্ৰান্তি কৰা বুলি বা বিভ্ৰান্তি নহ'বৰ কাৰণে আহ্বান জনাইছে। আচলতে তেওঁক মই ধিক্কাৰ দিছোঁ আৰু তেওঁক ভগৱানে সুমতি দিয়ক। তেওঁ হয়তো এদিন মোক সহায় কৰিব, ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁ বুজি পাব। যিহেতু ৰঙিয়া সমষ্টিবাসীয়ে এইবাৰ এটা পৰিৱৰ্তনৰ ঠাইত পৰিত্ৰাণ বিচাৰিছে। যিটো সাম্প্ৰদায়িকতা ৰাজনীতি চলিছে অসমত বা ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপট যদি চাওঁ, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট যদি চাওঁ, ধৰ্মৰ নামত যিটো ৰাজনীতি চলিছে, ৰঙিয়াবাসী ৰাইজে, ৰঙিয়া সমষ্টিবাসী ৰাইজে, যিহেতু ৰঙিয়া সমষ্টি এটা গাম্ভীৰ্যপূৰ্ণ সমষ্টি, গতিকে ইয়াত বিভিন্ন জনগোষ্ঠীয়ে বাস কৰে, গতিকে ইয়াত সাম্প্ৰদায়িকতাৰ স্থান নাই বুলি মোক ভোট দি এইবাৰ মোক বিপুল ভোটত জয়ী কৰি ৰঙিয়াবাসী ৰাইজে প্ৰমাণ কৰিব আৰু সাম্প্ৰদায়িকতাক এইবাৰ পুলিয়ে পোখালি উঘালিব। যোৱাকালি মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই যিটো কৈছে যে মই নিৰ্দলীয় হিচাপে, তেওঁ স্বীকাৰ কৰিছে মই নিৰ্দলীয় হিচাপে মই মনোনয়ন দিছোঁ। মই এটা ৰাজনৈতিক দলত আছিলোঁ কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়ববীয়া হিচাপে। মই নিয়ম নীতিৰ মাজেৰে মই আবেদন কৰিছিলোঁ। মই যিহেতু ইলেকশ্যন খেলতে সিদ্ধান্ত লৈছোঁ, বিভিন্ন দল সংগঠন অৰাজনৈতিক সংগঠনৰ আলোচনা কৰি, লগতে ৰঙিয়া সমষ্টিৰ বিভিন্ন বুদ্ধিজীৱী বিভিন্ন স্তৰৰ ৰাইজৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছোঁ যে দলৰ পৰা টিকেট নাপালেও মোক যিহেতু ৰাইজে প্ৰক্ষেপ কৰিছে, সেইকাৰণে মই মনোনয়ন দাখিল কৰিছোঁ। কিন্তু মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই কৈছে যে নিৰ্দলীয়কৈ তেওঁ খেলিছে, আমাৰ BPF দলৰ কোনো সমৰ্থন নাই। হয়, ৰাজনৈতিক দলৰ দলীয়ভাৱে মই টিকেট লোৱা নাই, তেওঁ নিৰ্দলীয় বুলি কোৱাৰ পিছত দলৰ সমৰ্থন নাই এই কথাটো কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু মোৰ লগত গোটেইকেইটা ৰাজনৈতিক দলৰ কম বেছি পৰিমাণে কৰ্মী মোৰ লগত আছে। যিহেতু মই জয়ী হ'ম বা মোক জয়ী কৰিব বিচাৰিছে CPM হওক, BJP হওক, কংগ্ৰেছ হওক, AIUDF হওক, BPF দলক বিভিন্ন দলৰ মানুহে আহি মোক সহায় কৰিলে মই জিকিম। আৰু ইতিমধ্যে মই দেখিছোঁ বিভিন্ন দলৰ কিছু কৰ্মী আহি মোৰ লগত জড়িত হৈ মোৰ লগত সমৰ্থন দিছে। কাৰণ ৰঙিয়া সমষ্টিত এইবাৰ পৰিত্ৰাণ বিচাৰি মোক এজন যুৱ নেতা হিচাপে সংগ্ৰামী নেতা, মই সৰুৰ পৰা সংগ্ৰাম কৰি আহিছোঁ, গতিকে মোক এইবাৰ ৰাইজে ভোট দিয়াৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে এই ক্ষেত্ৰত তেওঁ যিটো কথা কৈছে মই বিভ্ৰান্তি কৰা বুলি, আচলতে এইটো যুক্তিহীন কথা কৈছে। আৰু তেখেতক ভগৱানে সুমতি দিয়ক। তেখেতে এনেকুৱা বিভ্ৰান্তিকৰ কথা ক'ব নালাগে। এনেকুৱা উচতনিমূলক বক্তব্য দিলে হয়তো ভৱিষ্যতে ক'ৰবাত যদি কিবা গণ্ডগোল হয় তেতিয়াহ'লে তাৰ বাবে কিন্তু তেওঁ জগৰীয়া হ'ব। মই তেখেতক অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ বক্তব্য দিব নালাগে। মোৰ গণতান্ত্ৰিক অধিকাৰ আছে ইলেকশ্যন খেলোৱাটো। তেওঁ কৈছে এইটো গুৰুত্বপূৰ্ণ নিৰ্বাচন। গতিকে তেওঁ যিবিলাক ইলেকশ্যন খেলিছিলে এইবিলাক গুৰুত্বপূৰ্ণ নাছিল নেকি? প্ৰতিটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ নিৰ্বাচন। গতিকে তেওঁ কৈছে এইবাৰৰ নিৰ্বাচন গুৰুত্বপূৰ্ণ। গতিকে মই তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁ যি ইলেকশ্যন খেলি গৈছিলে এইবিলাক নিৰ্বাচন গুৰুত্বপূৰ্ণ নাছিল নেকি? গতিকে তেওঁ নিজেই দলত থাকি দুবাৰকৈ দলৰ পৰা ওলাই গৈ তেওঁ দুবাৰকৈ নিৰ্দলীয় হিচাপে জিকিছে। গতিকে তেওঁ মানে ৰামৰ মুখত মানে ভোটৰ মুখত ৰাম নাম, এইটো আচলতে হাস্যকৰ কথা। যিটো ভোটৰ মুখত ৰাম নাম বুলি কৈছোঁ মই, যে তেওঁ নিজেই নিৰ্দলীয় হৈ জিকিছে, তেওঁ দলৰ পৰা দুবাৰকৈ ওলাই গৈ, আৰু তেওঁ মোক আজি মানে নিৰ্দলীয়কৈ খেলাৰ কাৰণে মোক সমালোচনা কৰিছে। তেওঁ নিজকে সোধক নিৰ্দলীয় গণভিত্তি আছেনে নাই। তেওঁ দলৰ পৰাই দুবাৰকৈ হাৰিছে, দুবাৰকৈ তেওঁ নিৰ্দলীয়কৈ জিকিছে, এতিয়া দলৰ পৰা দুবাৰকৈ ওলাই গৈছে। গতিকে তেওঁ আগতে যিটো কৰি গৈছে সেইটো আৰু বেলেগক আহ্বান জনাইছে তেওঁ যে মই নিৰ্দলীয়ক সমৰ্থন দিব নালাগে। গতিকে ৰঙিয়া সমষ্টিবাসীৰে যে সিদ্ধান্ত লৈছে
ইতিমধ্যে মই নিৰ্বাচন নমুনা দিয়াৰ আগতেই 25খন গাঁৱত গৈ 25জন আহ্বায়ক লগত লৈ মই গণ অভিৱৰ্তন পাতি কাউৰবাত যোৱা 14 তাৰিখে তাতে সিদ্ধান্ত লৈ মোক ৰাইজে প্ৰক্ষেপ কৰিছে। গতিকে ইয়াত আৰু কোনো ফেক্টৰ হ'ব নোৱাৰে। আমি 57 নং ৰঙিয়া বিধানসভা সমষ্টিত এই কেইবাটাও জাতীয় সংগঠনে মিলি অৰাজনৈতিক সংগঠন সংঘ বিভিন্ন সামাজিক অনুষ্ঠানে মিলি মাননীয় চাহাবুদ্দিন আলী আহমেদ ডাঙৰীয়াক এগৰাকী বিধায়ক সজাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ আমি। আৰু পৰৱৰ্তী দিনত আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ যে বিগত দিনত এই ৰঙিয়া সমষ্টিটোত AGPৰ প্ৰাৰ্থীকো জিকোৱা গৈছিলে, মন্ত্ৰী সজোৱা হৈছিল। বিগত দিনত এই ৰঙিয়া সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীকো জিকোৱা হৈছিল। তাৰপিছতে এই যোৱাবেলি BJPৰ প্ৰাৰ্থীও এই সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰিলে। তথাপিও সমষ্টিটোৰ যিখিনি আমাৰ সাধাৰণ জনগণ, সেই সাধাৰণ জনগণৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি কোনোদিনে পূৰণ নহ'ল। প্ৰতিটো দলৰে লগত যিখিনি কৰ্মী লাগি আছে বা যিখিনি মানে কৰ্মকৰ্তা, এক প্ৰকাৰ আমি তেওঁলোকৰ উন্নয়নত বাহিৰে বাকী সাধাৰণ ৰাইজৰ উন্নয়ন দেখা নাপালোঁ। এক শ্ৰেণী প্ৰতিটো দলে এক শ্ৰেণী দালালৰ সৃষ্টি কৰি সমষ্টিটোত যিখিনি আমাৰ উন্নয়নৰ পুঁজি সকলোখিনি তেওঁলোকে আত্মসাৎ কৰাত বাহিৰে আমি বিশেষ সাধাৰণ মানুহৰ লাভৱান হোৱা দেখা নাপালোঁ। সেই খাতিৰত আমি ভাবিছোঁ যে আমি ৰাইজৰ প্ৰতিনিধি আমি এইবাৰ ৰাইজে নিজেই নিৰ্বাচন কৰিম। আমাক কোনো দলৰ প্ৰতিনিধিৰ প্ৰয়োজন নাই। ৰঙিয়া সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত এগৰাকী সৎ প্ৰতিনিধি হ'লে সমষ্টিটো নিশ্চয় উন্নয়ন হ'ব। গতিকে চাহাবুদ্দিন আলী আহমেদ ডাঙৰীয়া এগৰাকী সৎ ভাৱনা থকা ব্যক্তি। তেখেতে বিগত দিনত কোনো ধৰণৰ দুৰ্নীতি বা ভ্ৰষ্টাচাৰৰ লগত জড়িত ব্যক্তি নহয়। তেখেতে কোনো সাম্প্ৰদায়িক ৰাজনীতি কৰি অহা নাই। বিগত দিনত তেখেতে কোনো ধৰণৰ এটা জনগোষ্ঠীক প্ৰাধান্য দি অহা নাই। কিন্তু আমি দেখা পালোঁ প্ৰতিটো দলত ৰঙিয়া সমষ্টিত এটা বিশেষ জনগোষ্ঠীয়ে প্ৰাধান্য পাই আহিছে। তাত বাহিৰে বাকী সেই জনগোষ্ঠীটোৰ লোকসকলৰে সা সুবিধা মানে পাইছে। তাৰ কিছু অংশ, সকলোৱে পোৱা নাই, কেইজনমান মুষ্টিমেয় দালালে পাইছে। তাত বাহিৰে কিন্তু কোনো জনগোষ্ঠীয়ে সা সুবিধা ভোগ কৰিব পৰা নাই। দেখাত বহুত প্ৰতিশ্ৰুতি দিয়ে, বহুত ধৰণৰ প্ৰতিশ্ৰুতি থাকে। নিৰ্বাচন আহিলে সকলো জনগোষ্ঠীলৈকে মনত পৰে প্ৰতিটো ৰাজনৈতিক দলৰ। কিন্তু জিকাৰ পিছত এটা বিশেষ জনগোষ্ঠীয়ে মাত্ৰ প্ৰাধান্য প্ৰায় আহি আছে। প্ৰতিটো জনগোষ্ঠীৰ প্ৰাৰ্থী থাকিব লাগে আমাৰ এই ৰঙিয়া সমষ্টিটোত। কিন্তু BJP হওক কংগ্ৰেছেই হওক বিগত দিনত এটা বিশেষ জনগোষ্ঠীৰ প্ৰাৰ্থীহে প্ৰক্ষেপ কৰি থাকে। গতিকে আমি সেইটোত অতিষ্ঠ হৈছোঁ যে এটা জনগোষ্ঠীকে শাসক হিচাপে কংগ্ৰেছ BJP প্ৰতিটো দলে কিয় প্ৰক্ষেপ কৰি থাকে। আমাৰ ৰঙিয়া সমষ্টিটোত অথচ 61,000 মুছলমান ভোটাৰ আছে, 44,000 কোচ ৰাজবংশী ভোটাৰ আছে, আৰু লগতে শৰণীয়া কছাৰী ভোটাৰ আছে আমাৰ প্ৰায় 15-16,000। এই এনেকুৱা অৱস্থাত প্ৰতিটো জনগোষ্ঠীক আমাক প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিব লাগে। কিন্তু আমি দেখা পাই আছোঁ বিগত নিৰ্বাচনত কংগ্ৰেছেই হওক BJP হওক এটা জনগোষ্ঠীকে প্ৰাধান্য দি কেৱল নিৰ্বাচনী আমাক ভোটাৰ সাজি থকাৰ স্বাৰ্থতে আমাক এনেকৈ ব্যৱহাৰ কৰি থাকে। গতিকে সেইটোত আমি অতিষ্ঠ হৈছোঁ। গতিকে আমি ভাবিছোঁ আমাৰ প্ৰতিনিধি আমি নিজে নিৰ্বাচন কৰিম। আমি সন্মিলিত ঐক্য মঞ্চ হৈ প্ৰতিটো জনগোষ্ঠীৰ যাতে সম অধিকাৰ, সম উন্নয়ন, সম বিকাশ যি পাব লাগে সেইটো আমি নিজেই নিজৰ অধিকাৰ আমি আদায় কৰি ল'ম। এই লৈ আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু লগতে মাননীয় চাহাবুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ যি সপোন, এই সমষ্টিত লৈ পেলাই যিখিনি সপোন তেখেতে ৰচনা কৰিছে সেই সপোন আমাৰ ৰাইজৰ কাৰণে অতি আদৰণীয়। গতিকে আমি তেখেতৰ এই সপোনৰ সহযাত্ৰী হৈ আমি এই আগন্তুক বিধানসভা নিৰ্বাচনত 57 নং ৰঙিয়া বিধানসভা সমষ্টিত মাননীয় চাহাবুদ্দিন আলী আহমেদ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰি আমি সঁচা অৰ্থত এজন ৰাইজৰ প্ৰতিনিধি নিৰ্বাচন কৰিম বুলি এইবাৰ আমি মনস্থ কৰিছোঁ। আপোনাৰ পৰিচয়টো নাপালে যে মই অৱশ্যে এই ঐক্য মঞ্চৰ লগত লাগি থকা এগৰাকী কৰ্মকৰ্তা, আৰু লগতে আমাৰ এই বৃহত্তৰ উত্তৰ অসমত এটা NGO আছে। সেই NGOটোৰ জৰিয়তে
আমাৰ 1,20,000 মেম্বাৰ আছে, গোটেই উত্তৰ অসমত 1,20,000 মেম্বাৰ আছে। গতিকে সেই NGOৰ কৰ্মকৰ্তাসকলক লগত লৈ আমি এখেতক বিশেষভাৱে সহায় কৰাৰ কাৰণে পদক্ষেপ হাতত লৈছোঁ। এনজিঅ'টোৰ নামটো ক'ব লাগিব। চিটিজেন ই ক্লাব বুলি আছে। চিটিজেন ই ই ক্লাব। ক্লাব। তাৰ আপুনি মই তাৰে চেয়াৰমেনৰ দায়িত্বত আছোঁ। নামটো গতিকে হয় প্ৰবীণ ৰাজবংশী। গতিকে আমি NGOই বিশেষ ৰণকৌশল প্ৰস্তুত কৰি তেখেতক জিকাই লৈ যোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আৰু লগতে আমি প্ৰতিজন সাধাৰণ ভোটাৰক আমি তেওঁলোকৰ যি মৰ্ম বেদনা, তেওঁলোকক যি ইমান দিনে কংগ্ৰেছ BJP এই দলবিলাকে কৰি অহা প্ৰবঞ্চনাৰ আমি ইয়াক প্ৰত্যুত্তৰ হিচাপে মাননীয় চাহাবুদ্দিন আলী আহমেদ ডাঙৰীয়াক জিকাই লৈ আজিৰ এই সংবাদমেলত উপস্থিত সংবাদ বন্ধুসকল, আপোনালোক আটাইলৈ মই সন্মিলিত ঐক্য মঞ্চৰ মুখ্য আহ্বায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি খুব কম সময়ৰ ভিতৰতে আজি এই সংবাদমেলখন আয়োজন কৰিব লগা হ'ল, কিয়নো যোৱাকালি আমাৰ গোৰেশ্বৰ সমষ্টিৰ BTCৰ গোৰেশ্বৰ সমষ্টিৰ প্ৰাক্তন EM মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই সংবাদমেলযোগে তেখেতে ৰাইজৰ মাজত যি এটা বিভ্ৰান্তিমূলক বক্তব্য উপস্থাপন কৰিলে, সেই মন্তব্যৰ ওপৰত আমি চিন্তা কৰি এই প্ৰেছ মিটখন দিব লগা হ'ল, কিয়নো তেখেতে ৰাইজৰ মাজত যি বাৰ্তা লৈ যাব বিচাৰিছে আচলতে সেইটো এটা ভুল বাৰ্তা আছিলে তেখেতৰ। কাৰণ কিয়নো আমি সন্মিলিত ঐক্য মঞ্চই সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি অনাগত নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ পৰা চাহাবুদ্দিন আলী আহমেদ ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। আৰু তেখেতক আমি সকলো জাতি জনগোষ্ঠীৰ আলোচনা মৰ্মে আমি সকলো জাতি জনগোষ্ঠীৰ ওচৰত গৈছোঁ। তেখেতসকলক আমাৰ যি দাবী, সন্মিলিত ঐক্য মঞ্চৰ যি দাবী, সেই দাবী উপস্থাপন কৰি আমি তেখেতসকলৰ লগত মত বিনিময় কৰিছোঁ আৰু তেখেতসকলৰ পৰা ৰাইজৰ পৰা আমি বিপুল সঁহাৰি পাইছোঁ। কিন্তু তেখেতে আমি দেখিবলৈ পালোঁ যে একপক্ষীয়ভাৱে তেখেতে এটা বক্তব্য দাঙি ধৰিছে, মানে কি বিশেষ কৰি মুছলমান সম্প্ৰদায়ক। সেইটোত আচলতে আমি সঁচাকৈ দুখ পাইছোঁ। কাৰণ কিয়নো তেখেত এজন আমাৰ BTCৰ EM প্ৰাক্তন EM, কিন্তু ৰঙিয়া সমষ্টিটো অকল BTCৰ ভিতৰতে নাই, তেখেতে সকলো মুছলমান সম্প্ৰদায়কে মানে কি তেখেতে এটা বিভ্ৰান্তিমূলক বাৰ্তা লৈ গৈছে। সেয়েহে তেখেতক এই বিষয়ত অলপ অৱগত কৰাব বিচাৰিছোঁ যে তেখেতে গোটেই মুছলমান সমাজখনক মানে ঠিকা লোৱা নাই। কাৰণ কিয়নো তেখেতে মুছলমান সমাজখন তেখেতৰ ওচৰত মানে কি আত্মসমৰ্পণ কৰা নাই। কাৰণ এতিয়া সকলো ৰাইজে বুজি পাইছে, সকলোৰে বিবেক আছে। কাৰণ সকলোৱে চিন্তা চৰ্চা কৰি অনাগত দিনত মানে কাক ভোট দিলে ভাল হ'ব, কোনটো দলক ভোট দিলে ভাল হ'ব, সেই বিষয়ে ৰাইজে চিন্তা চৰ্চা কৰিব পৰা হৈছে। কাৰণ কিয়নো যোৱা বেলিকাত আমি যিমানবিলাক প্ৰাৰ্থী পাইছোঁ, তেখেতসকলে কেনেকুৱা ধৰণে কি কৰিছে, ৰাইজৰ মাজত সোমাইছে, ৰাইজৰ কেনেকুৱা আস্থাভাজন হৈছে, সেই বিষয়ে সকলোৱে জ্ঞাত। সেয়ে আমাৰ সন্মিলিত ঐক্য মঞ্চক ৰাইজে বিপুল সঁহাৰি আগবঢ়াইছে আৰু আমাক এই যি নিৰ্বাচন আহিছে, এই নিৰ্বাচনত সন্মিলিত ঐক্য মঞ্চৰ প্ৰাৰ্থী চাহাবুদ্দিন আলী আহমেদ ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰাব বুলি